आसाम आयेन आफादनि रां बावजा जुथुमनि दिनै नैथि सान सानब्रैनि हाबाफारिजों जागायदों आसाम आयेन आफादनि रां बावजा जुथुम सदनाव सोंनाय फिननायजों जागायो नैथि साननि रां बावजानि हाबा-हुखा मख'जाथावना दि गिबि मन्थ्रि डक्टर हिमन्त बिश्व शर्मा दैदेननाय हादरसा एनडीए सरकारनि बे जोबथा बाजेट जुथुमाव नुजाथियो मोनफ्रोमबो राजखान्थि दोलोनि मन्थ्रि एमएलए बेरेखा दैदेनगिरि बिथांमोनाबो रां मन्थ्रि अजन्ता नेवगा गथायबाय 2026 आरो 27 नि लाथ' रां बावजा एप्रिल मे जुन जुलाइनि थाखाय जागोन बे लाथ' रां बावजाया আজি এখন আমাৰ চৰকাৰৰ আসলতে আমি পঞ্চমখন পূৰ্ণাংগ বাজেট দিছিলোঁ আৰু এইখন হৈছে লেখানুদান ভোটন একাউণ্টছ এইখন আসলতে ভোটন একাউণ্টত আমি নতুন কোনো ধৰণৰ আঁচনি আৰু পূৰ্ণাংগ বাজেটৰ নিচিনা আমি ডিমাণ্ডছবিলাক গ্ৰাণ্টছ আৰু দিওৱাৰ নিয়ম নহয় এইখন বাজেটৰ নিয়ম হৈছে যে আমি আহিব লগা 4 মাহৰ যিখিনি আমাৰ চৰকাৰী কৰ্মচাৰী দৰমহা বা যিখিনি স্কিম আমাৰ ইতিমধ্যে চেংচন হৈ আছে সেইখিনি খৰচখিনি ইয়াত ৰাখিছোঁ যেতিয়া নতুন চৰকাৰ আহিব তেওঁলোকে পূৰ্ণাংগ বাজেট দাখিল কৰিব মই বাজেটখনত আমি যোৱা 5টা বছৰ বিগত সময়ছোৱা যিখিনি আমি কাম কৰিলোঁ তাৰ এটা আভাস দিবৰ কাৰণে চেষ্টা কৰিছোঁ আমাৰ সংবাদ মাধ্যমৰ বন্ধু বান্ধৱীসকল আজি আমাৰ ৰাজ্য চৰকাৰৰ এখন কেবিনেট বৈঠক অসম বিধানসভাৰ চৌহদত অনুষ্ঠিত হয় কেবিনেটে 2026-27 চনৰ ভোটন একাউণ্টছ বাজেটখন অনুমোদন জনায় আৰু বিত্তমন্ত্ৰী অজন্তা নেওগক এই ভোটন একাউণ্টছ বাজেটখন সদনত উপস্থাপন কৰিবৰ বাবে তেওঁক অনুমোদন জনায় আপোনালোকে জানে যে আমাৰ ৰাজ্যত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানত আমি 32 লাখ মহিলাক 10,000 টকাৰ প্ৰথম কিস্তিৰ ধন আমি প্ৰদান কৰিছিলোঁ বিভিন্ন সভা সমিতিত যাওঁতে আমি দেখা পাইছিলোঁ যে কিছুমান জেনুইন হিতাধিকাৰী লিষ্টৰ পৰা বাদ পৰিছিলে আজি কেবিনেটে 32 লাখৰ সংখ্যাটো বঢ়াই নতুনকৈ আৰু 1,03,500 হিতাধিকাৰীক অনুমোদন জনায় ইয়াৰ ফলত মহিলা উদ্যমিতা অভিযানত যিসকল মহিলাই এই ধন পাব লাগিছিল কিবা কাৰণত নাপালে তেওঁলোকে এই ধন পোৱাৰ পথ আজি কেবিনেট সিদ্ধান্তৰ পিছত প্ৰশস্ত হ'ল আজি কেবিনেটে এটা ঐতিহাসিক সিদ্ধান্ত